আজি ভিডিঅ'টো হৈছে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সৈতে। এয়া চাওকচোন কিমান যে মনোমোহা ঠাই। আমি ওলাই আহিলোঁ পুৱাই এডোখৰ ঠাইলৈ আৰু ইমানে ভাল লাগিল নহয়, সেয়েহে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। আৰু আমাৰ ধুনধুনেও এনেকুৱা পৰিৱেশ সাধাৰণতে দেখা নাই। এয়া হৈ আছে মানুহ এজনে নাও বাই গৈ আছে, কাষতে এডাল বাঁহৰ সাঁকো আৰু এখন আছে মাছ ধৰা জাল। জালখনৰ নামটো সাধাৰণতে ঢেঁকীজাল বুলিয়ে কয় নেকি বাৰু, ইমান সঠিক নহয় দেই। আৰু চাওকচোন কিমান ভাল লাগিছে নহয়, সেয়েহে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। নাই অঁ সেয়া আমি আহিছোঁ আপাহঁতৰ চুমনিলৈ। চুমনিৰ মাজে মাজে গোলনেমুৰ গছ চাওকচোন কি মৰম লগাকৈ লম্বা লাগি আছে। এইখনেই হৈছে আমাৰ আপাহঁতে মুগা পোহা চুমনিখন। আৰু এয়া হৈছে চুমনিৰ মাজত এটি টঙি ঘৰ, চাহ বনাই খায় আৰু যেতিয়া মুগা পকা সময় হয় ৰাতি থাকিও ল'বলগীয়া হয়, সেয়েহে এনেকুৱা এটা সৰু ঘৰ বনাই থোৱা আছে। আৰু আহি আছোঁ আমি এতিয়া মাজে মাজে, ভয়ো লাগে তলত জোক ওলাই বুলি, কিন্তু জোক নাই, আছে আমলৰি পৰুৱাহে। মোৰ এই সৰু সৰু ভিডিঅ'বোৰত আপোনালোকৰ মৰমৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আগলৈও এনেদৰে ভিডিঅ'বোৰ চাই থাকিব বুলি আশা থাকিল। আপুনি যদি আজি মোৰ ভিডিঅ'টি নতুনকৈ চাইছে মোৰ চেনেলত, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। পালেই এই পুঠি এনেকৈ হেপিয়ালে তেতিয়াহ'লে ঢেৰ পাব দেখোন। এই গ্লাছটোত ভৰাই দিয়ক আৰু এবাৰ হেপিয়াকচোন, আকৌ পাব। এই জাক আয়ো যি জাক আহিছে এইখিনি ইমান মাছৰ জেগা। তুমি কাপোৰ নিতিয়াবা আকৌ।